নমস্কাৰ, মই মীনাক্ষীয়ে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি দুপৰীয়া ঘৰত কোনো মানুহ নাই, গতিকে মই ভাবিলোঁ কিনো চব্জি বনাম, ভাতকে কেইটামান ভাজি খাই দিওঁ। ইজি তাৰিকা নহয় জানো? সেইকাৰণে মই ভাতকে কেইটামান ভাজিলোঁ। এটাকো একো নিদিয়াকৈ, জলকীয়া, পিঁয়াজ, নহৰু, আদা একোৱেই দিয়া নাই, কিন্তু খাই বহুত ভাল লাগে। দুপৰীয়া সাজ মই এনেকৈ খাব লৈছোঁ। আচলতে মাহঁত নাই, ৰাজহুৱা কামত মানে নামঘৰৰ কাম লগাই আছে, সেইকাৰণে তালৈ সকলো ৰাইজকে মতা হৈছে, সেইকাৰণে গৈছে। আৰু দেউতা সকাম খাবলৈ গৈছে, বছৰেকীয়া সকাম আছে ওচৰতে। আৰু মইনো অকলে অকলে কি ভাত খাম ন, সেইকাৰণে ভাতেই খাইছোঁ, কিন্তু ভাত কেইটামান সুদাকৈ এনেই তেলতে ভাজি লৈছোঁ। এনেকৈ খাই ভাল লাগে কেতিয়াবা, সদায় খোৱা নহয় বাৰু, পিছে এনেকৈ খালে মানে ভাল লাগে। খুব এইখিনি ঘনকৈ লৰাই থাকিব লাগে, তেতিয়া মানে ধুনীয়া এটা হৈ যায়। আমাৰ মানে ঘৰত মানে মা আৰু দেউতাই মানে কমকৈ পানী দিয়া ভাত খাব নোৱাৰে। আচলতে দাঁতবিলাকো নাইকিয়া হৈছে সৰি, সেইকাৰণে অলপ পানী বেছিকৈ দিয়া ভাত খায়। সেইকাৰণে ভাতকেইটা অলপ ডাঙৰ দেখাইছে। অকণমান কম পানী বনোৱা ভাত হ'লে ভাল হয়, হ'লেও পিছে পানীখিনি মই শুকুৱাই। আৰু চাওকচোন, ৰাতিপুৱাই দেউতাই চেপা পাতিছিলে। এইকেইদিন হৈছে মানে বৰষুণৰ বতৰ, ইমান বেছি বৰষুণ দিছে, সেইকাৰণে ৰাতি মাছ বিচাৰি যোৱা নাই। চেপা পাতে মানে গধূলি পাতি থৈ আহে, ৰাতিপুৱা চাব যায়। এয়া কুচিয়া লাগিছে। মই আকৌ কুচিয়া খাব নোৱাৰোঁ, একদম নোৱাৰোঁ। মই আগৰ পৰাই নাখাওঁ, সিহঁতে খায় আৰু। এইকেইটা জীয়াই থৈছে। আজি 2টা লাগিছে, কালি 3টা লাগিছে, গোটেই 3টাই লগতে বনাই খালে সৰহকৈ। বৰমাহঁতকো অকণমান দিছে। আৰু এই 2টা ৰাতিমানলৈ খায়ে নে কেনে, 2টা নে 3টা জানো, ইয়াত মই ধৰিব পৰা নাই। 3টা চাগে, 3টাই হয়। মই 2টা বুলি ভাবিছিলোঁ। দেখিছে ইমান ধুনীয়া ডাঙৰ কুচিয়া পাইছে। আপোনালোকে খায়নে? এইজনী শিঙি মাছ এজনী আছে, এইকেইটা দেখিছে? এইকেইটা নিংকৈ নেকি, এইকেইটা মৰিলে চাগে। এইকেইটা কেইটামান জীয়াই আছে। খাবলৈ ৰেডি হৈ গ'ল। এয়া একদম গৰম ধোঁৱা ওলাই আছে। খুব টেষ্টি হৈছে, খাই চাব আপোনালোকো, একো নিদিয়াকৈ। ঠিক আছে, মই খাই লওঁ। এইফালে চাইকেল লৈ ওলাই গৈছে। নিমিষতে বৰষুণ যাক দেখিলেনে কেনেকৈ আহিছে? একেবাৰে বতাহ ধুমুহা লৈ ক'লা কৰি চানি ধৰিলে আকাশখন। একদম মানে সদায় এইকেইদিন বৰষুণে, আৰু ৰাস্তা পদূলি চব বোকা। তথাপিতো ছিজনে যেতিয়া নেকি বৰষুণ দিবই আৰু, হয়নে নহয় বাৰু? আহিলি এয়া চাওকচোন, একদম বৰষুণে গছকেইজোপা যেন হাঁহি উঠিছে বৰষুণৰ টোপালকেইটা পাই পেলাই। সেইকাৰণে মই ভিডিঅ' এটা কৰিছোঁ। ইমান ধুনীয়া বতাহত হালিছে জালিছে, বৰষুণৰ টোপালকেইটা পাই যেন সিহঁতৰ উশাহটো ঘূৰি আহিছে, তেনেকুৱা হৈছে। একদম মানে কি ক'ম আৰু, ইমান ভাল লাগিছে চাবৰ কাৰণে। মই সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া তলত মান ধনিয়া লগাই থৈছে, এয়া অকণমানকৈ 2জোপা আছে আৰু বেলেগত। এয়া মানি প্লেণ্ট ৰুইছোঁ দেই, পইচা কিন্তু পোৱাই নাই। এনেই ধেমালি কৰিলোঁ দেই। এয়া তিতা কেৰেলা এজোপা। বন্ধু বান্ধৱীসকল, আমাৰ জুইশালত এয়া জুই জ্বলালেই। আজি আমাৰ হাজবেণ্ডে জুইকুৰা জ্বলাই দিছে দেই মোক। মই বোলে নাজানো, নজনাকৈ জানো ভাত বনাই খুৱাই আছোঁনে? ক'বচোন আপোনালোকে, এনেকুৱা কথা কয়। এয়া অথনি যে দেখাইছিলোঁ কুচিয়া, গোটেইকেইটা আজি খাই পেলাম। এটা বৰমাহঁতক দি দিম, 2টা সিহঁতি খাব। ঘৰত আজি ৰাতি জালুক দি বনাম দেই। ধৰি আছোঁ, পাৰিবনে? সাৱধান খতম। সেই বন্ধু বান্ধৱীসকল, এয়া মোৰ ভাত হ'লেই। মই যে কুচিয়া নাখাওঁ, সেইকাৰণে ইয়াতে ভাততে ভেন্দি দি দিছোঁ, ভাত কেৰেলা এটা দিছোঁ, আৰু অমিতা আৰু আলু চব্জি আছে। তেনেকৈয়ে খাম মই। ইহঁতৰ কাৰণে ইয়াতে কুচিয়া আমাৰ এওঁ বনালে আজি দেই, সুন্দৰ হৈছে। জালুক দি দিছে, কি ধুনীয়া লাগিছে দেখিবলৈ। কিন্তু মই খাবই নোৱাৰোঁ ভাতৰ লগত, এনেই অকণমান খাই চাম বুলি ভাবিছোঁ আজি।
আজিলৈ ভিডিঅ'টো ইমানেই। শুভৰাত্ৰি।